স্বাগতম জনাইছোঁ পাব্লিক সেৱা ইউটিউব চেনেলটিলৈ। আজি পোনপ্ৰথমে কেইটামান চাকৰি সম্বন্ধীয় খবৰ জনাম, তাৰপিছত বিভিন্ন ধৰণৰ খবৰ জনাম। গতিকে ভিডিঅ'টো শেষলৈ চাই থাকক। NF ৰেলৱে তিনিচুকীয়া ডিভিজনৰ পৰা 28টা পদ মুকলি হৈছে। এইটো হোৱাটছআপ যোগে ইণ্টাৰভিউ হ'ব আৰু এপ্লিকেশ্যনটো ইমেইল যোগে প্ৰেৰণ কৰিব লাগিব। ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, তাত গৈ সকলোখিনি পাব। সকলোখিনি পঢ়ি আপোনালোকে এপ্লিকেশ্যনটো পঠাই দিব পাৰে আৰু এটা PDF কৰি পঠালে হ'ল। ডকুমেণ্টখিনি গোটেইখিনি যিখিনি ডকুমেণ্ট লাগে তাত চাই ল'ব। সম্পূৰ্ণ এডভাৰটাইজমেণ্টটো পঢ়ি যি ডকুমেণ্ট লাগে সেইখিনি এটা PDF কৰি ইমেইল যোগে পঠাই দিলে হ'ল। জয়পুৰ আৰৰ ইণ্ডিয়ান আৰ্মি ৰেলী হ'ব 11 জুলাইৰ পৰা 2 আগষ্টৰ ভিতৰত। ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, তাত গৈ সম্পূৰ্ণ এডভাৰটাইজমেণ্টটো চাই অনলাইন এপ্লাই কৰিব পাৰে। আজি হায়াৰ ছেকেণ্ডাৰী টেটৰ ৰিজাল্ট দিছে, ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, তাত গৈ চাব পাৰে। নৰ্থ ইষ্ট পোষ্টেল চাৰ্কুল GDSৰ আজি ৰিজাল্ট দিছে 948টা পোষ্টৰ। এইটো ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, তাত গৈ যদিহে এপ্লাই কৰিছিল চাব পাৰে। ভাৰতত 24 ঘণ্টাত 3,57,000 কৰোণা ৰোগী সুস্থ হৈছে। সাহিত্যিক হোমেন বৰগোহাঁইক অসম ৰত্ন প্ৰদান। অনুষ্ঠিত হ'ব হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছা পৰীক্ষা। শোণিতপুৰৰ উপায়ুক্ত হিচাপে ভূপেশ চন্দ্ৰ দাসৰ দায়িত্ব গ্ৰহণ। দুৰ্ঘটনাত পতিত ভাৰতীয় বায়ুসেনাৰ MiG-21 যুদ্ধ বিমান। নগাঁৱৰ SP আনন্দ মিশ্ৰাই গঠন কৰিলে স্পেচিয়েল ফ'ৰ্চ। 30 গৰাকী অভিজ্ঞ আৰক্ষী জোৱানক লৈ চলাব অপৰাধীৰ বিৰুদ্ধে অভিযান। আজিলৈ ইমানেই। অহাকালি আকৌ লগ পাম নতুন খবৰৰ সৈতে। ধন্যবাদ।